জলকীয়া দে আমি ভৈৰৱকুণ্ড যাত্ৰা আৰম্ভ কৰিবলৈ লৈছোঁ। এতিয়া গাড়ীত উঠিছোঁ আৰু আমি গাড়ী আহি পাই গ'লে আমাৰ সময়মতে 12টা বাজিছে এতিয়া ৰাতি। যাবলৈ আৰম্ভ কৰিছোঁ আৰু 12টা 20ৰ মাজৰ পৰা কি পাৰ্থক্য আছে নহয় জানো? সেইকাৰণে আমি এতিয়া যাবলৈ আৰম্ভ কৰিছোঁ। এতিয়া নাই হোৱা নেকি যাব? আৰু কিমান দেৰি আছে? আৰু বোলে 1 ঘণ্টা সময় আছে যাবলৈ। তথাপিও গাড়ীত উঠিলোঁ আৰু সোমাই আছে তো আমি যাবলৈ আৰম্ভ কৰিছোঁ আৰু এতিয়া। হেল্ল' গাইজ, ৱেলকাম বেক টু মাই চেনেল। আপোনালোকক পুনৰবাৰ স্বাগতম জনালোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। এতিয়া আমি আহি পাই গ'লোহি তেজপুৰ ঢেকীয়াজুলি। চাই লওক এবাৰ পৰিৱেশ। এতিয়া সময় প্ৰায় কিমান বাজিলে টাইম? এতিয়া সময় প্ৰায় 5:30 হ'ল। ৰাতি 12টা বজাতে আহিলোঁ। লাহে লাহে আহি আছোঁ। আহি এতিয়া বৰ্তমান ঢেকীয়াজুলি পালোহি আৰু ঢেকীয়াজুলিৰ পৰা এতিয়া আকৌ যাত্ৰা আৰম্ভ কৰিম ভৈৰৱকুণ্ডলৈ। তো তাত কি কি দেখুৱাব পাওঁ দেখুৱামগৈ। আপোনালোক চাই থাকিব ভিডিঅ'টো শেষলৈকে, স্কিপ নকৰাকৈ সম্পূৰ্ণ চাব বুলি আশা কৰিলোঁ। ভোকহে লাগিছে, কিবা খাবলৈ মন গৈছে। সঁচাকৈ ভোক লাগিছে। চালক বেক কেমেৰা কৰি অকণমান দেখাইছোঁ ৰাতিপুৱা পৰিৱেশ তেজপুৰৰ। এয়া হ'ল ঢেকীয়াজুলি চাৰিআলি। এইফালে আপোনাৰ য'ত যায় আৰু য'লৈকে মন যায় তলৈকে যাব পাৰিব। ঢেকীয়াজুলি তেজপুৰ ঢেকীয়াজুলি চাৰিআলি হয় এয়া। একেবাৰে মানে যিটো ভোক লাগিছে অকণমান হোটেলত চাহ অকণমান খাই লওঁ বুলি পকা সেইটো উপায় নাই মানে ভোকত মানে থাকিব নোৱাৰা হৈ গৈছে। ৰাতিটো হোৱা নাই যে সেইকাৰণে ভোকটো বেছি লাগিছে। চ' সেইকাৰণে অকণমান চাহ একাপ খাই লওঁ পকটা সেইটো। তাৰপৰা যামগৈ আৰু ভৈৰৱকুণ্ড। ফাইনেলি ভৈৰৱকুণ্ড পাই গ'লোহি। এয়া খানা বনাবৰ কাৰণে যুঁজ চলাই আছে আৰু খানা খাই লওঁ। তাৰপিছত খানা হ'ল নাই? কি কৰিছে মানে? খানা বনাব পৰা নাই যে ৰেডি কৰিছোঁ আৰু ইউটিউবাৰ তুমি উঠিবি নেকি? উঠাই দিছোঁ। কি ধুনীয়া পৰিৱেশ চাই লওক না। কি মজা ভিউ উঠিছে। একো নকয় ধৌ ভালকৈ ধুবি দে শান্তি। ভৈৰৱকুণ্ড পাহাৰ হয় বেক চাইডে। কি ধুনীয়া ভিউ, ভাল লাগিছে বহুত আহি পিনে। চাই লওক দৃশ্যবিলাক। এইফালে যাম জংঘলৰ মাজে মাজে দেখাই আছোঁগৈ। কি সুন্দৰ পানী চাব দেই, কি চফা পানী ওলাব। তো আপোনালোকে অলপ চাওক। মই যিহেতু চাইছোঁ আহিছোঁ, আপোনালোকেও চাওক অলপ। যিসকল অহা নাই আহিব। বহুত বেয়া লগা নাই মানে বস্তু ভাল লাগিছে বহুত। চ' সেইকাৰণে দেখুৱাব খুজিছোঁ। এইফালে যাম, পানী স্পীড চাব কিমান স্পীড পানী গৈছে। ভৈৰৱকুণ্ড আপোনালোকে সকলোৱে চাব ভিডিঅ'টো চাই লওক। মজা বালি চাওক না। বালি ভৈৰৱকুণ্ড ভূটানৰ পৰা ওলাই অহা পানীয়া কি সুন্দৰকৈ বৈ গৈছে চাওক। বহুত ভাল লাগিছে। এয়াই হ'ল ভৈৰৱকুণ্ড। সৌন্দৰ্য ভৰপূৰ এনেকুৱা ঠাই হয়। চ' চাই লওক। এই পুং হৈ পৰে, নামিবলৈও ভয় লাগে। তো নানামো, বেছি মাজলৈ নাযাওঁ। অকণমান চাই লওক। ক'ত বা কিমান দ কি ঠিক এইবিলাক নাজানাৰ কাৰণে নমাই ভাল হয়। মানুহ চাই লওক, গাড়ী চাই লওক। তো আৰু ৰাস্তা গ'লে বহুত এতিয়া এইফালে খুব কম আছে বাৰু। তো সেই অলপ আগত আছে। তো
তো দেখুৱাই আছোঁ ব'লক, আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে, স্কিপ নকৰাকৈ শেষলৈকে চাব বুলি আশা কৰিলোঁ। বগামাটি আৰু ভৈৰৱকুণ্ডৰ মাজত কোনো পাৰ্থক্য নাই। বগামাটিলৈ নগ'লেও ভৈৰৱকুণ্ডলৈ আহিলে একেটা পৰিৱেশে পাব। ইয়াতো সেই বগামাটিৰ দৰে দৃশ্য। তো চাবলগীয়া নদীখনে এনেকুৱা এটা সৌন্দৰ্য গঢ়ি তুলিছে, মানুহ আহি পিনে নিজেই মানে মোহিত হৈ গৈছে। পাহাৰ গোটেই মানে কোৱা তামাম ভিউ আহিছে মানে বস্তুবিলাকৰ। তো চাৰিকাষটো চা নাই কি ধুনীয়া লাগিছে। হা আপোনালোক আহক, আহি পিনে এবাৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰকহি। চাই লওক এইটো চাওক, এইটো ভিউ পইণ্ট। ইমান ধুনীয়া ভিউ ন এটুকুৰাত, আপোনাৰ দেখিলে সঁচাই আচৰিত মানিব আপুনি, মানে নিজ চকুৰে দেখিব লাগিব। হয়তো মোবাইল কেমেৰাত ইমান বন্দী নহ'বও পাৰে, তথাপিও যিমানখিনি পাৰোঁ দেখুৱাইছোঁ আপোনালোকক। চাই লওক প্ৰাকৃতিক সৌন্দৰ্য মানে সঁচাই। নদীখনে এনেকুৱা এটা ৰূপ লৈছে যিটো চাই মানুহ নিজে মানে আপ্লুত হৈ গৈছে। ঐ খানা হ'ল ঐ, এয়া মাংস বনোৱা হৈ গ'ল। মাংস এয়া মাছৰ কাৰণে জোৰ যা চলি আছে। এই হ'ব আৰু মাছ ইয়াতে বনাবি নেকি? অঁ বঢ়িয়া। এয়া তই কি কৰিছ? জ্বলা ভাজি কিহৰ লগত হ'ব? অঁ 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 আকৌ কি মিল খাব সেইটো? এয়া চালাড নেকি? চালাডৰ গাজৰ আছে ইয়াত। অঁ আৰু অঁ 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 ঠিক আছে ঠিক আছে। গোটেই মানুহৰ সমাগম দেখিছে নাই? গাড়ী গোটেই লাইন লাগি গৈছে একদম। আৰু এইবাৰ গোটেই গাড়ী হয়, মানুহ। তো যদি ভিডিঅ'টো চাই ভাল পায় প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, আৰু লগতে লাগি থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। মোৰ আহি থকা ভিডিঅ'বিলাক আপোনালোকে চাবলৈ পাব। চাই লওক কি সুন্দৰ পৰিৱেশ, সঁচাকৈ বহুত ভাল লাগিছে আহি। তো আপোনালোক আহিব চাবহি। এইটো পাহাৰ ভৈৰৱকুণ্ড, এয়া চাৰিওফালে পাহাৰে আৱৰি আছে। অৰুণাচল ভূটান আৰু অসম সীমান্তৰ তিনিটা কোণ মানে ইয়াত লাগি আছে লগ হৈ পিনে ভৈৰৱকুণ্ড। কেনেকুৱা লাগিছে আহি? একদম বঢ়িয়া লাগিছে, একদম বহুত ধুনীয়া জেগা। অঁ আপোনালোকে যেতিয়া আহিব বিচাৰে আহিব পাৰে, বহুত মজা লাগে। অঁ হয় নেকি? একদম ধুনীয়া জেগা আৰু বৰ ধুনীয়া। হা আহি ভাল লাগিলে? পানীটো বহুত চেঁচা, পানীটো চেঁচা। অঁ বহুত চেঁচা। এতিয়া গা ধুবা নেকি? গাটো যাওঁতে ধুই যাম আৰু। অঁ আমি ধুম এতিয়া গা। খাব পাৰিব লাগিব। এই আমাৰ খানা চলি আছে। বু চাহিল ৰৌচন আদি কৰি খাইছে। বৰা খানা কেনেকুৱা হৈছে? জ্বলাটো কম হৈ গ'ল। জ্বলাটো কম হ'লে খানাত আইটেম কি আছে আপোনাৰ? জ্বলাটো মানে আমাৰ কাৰণে কম হৈছে। অঁ ব্ৰইলাৰ কমপ্লেইন কৰিছে, জ্বলাটো বহুত মূল্য বেছি। জ্বলা কম হৈছে, নিমখ কম হৈছে। তাৰমানে জলকীয়াটো হ'ল এইটো সস্তীয়া জলকীয়া, দামী জলকীয়াটো আনিব লাগিছিলে। জ্বলা কম হৈছে। এই ৰাজাই কৈছে কি কোৱা হয় তোমালোকে? জলকীয়া দে আমাৰ খাই বৈ সম্পূৰ্ণ হৈ যাবলৈ ওলাই আহিলোঁ। গৈ পিনে তেজপুৰতে অলপ কিবা কিবি চাব পাৰোঁ নেকি চাই লওঁগৈ। তো ভূটান যাম বুলি ভাবিছিলোঁ, ভূটানত বোলে সোমোৱা নিষেধ হৈ আছে। সেইকাৰণে কাজিৰঙা কি কয় তেজপুৰতে গৈ কিবা কিবি অলপ চাওঁগৈ আৰু। তো ওলাই আহিলোঁ এইফালে। চাওক এবাৰ ভিউ পইণ্ট কি সুন্দৰ লাগিছে। ঐ মিল্লা হ'ল নাই ব'লক। এই গাড়ী ৰখি আছে। তো আহি আছোঁ, বেয়া গৰম দিছে, কিন্তু ল'ম আৰু কম লাগে কেইটামান লৈ ওলাই আহিলোঁ। যামগৈ এতিয়া। চাই থাকক আৰু কি দেখুৱাব আপোনালোকক দেখুৱাই থাকিম। ৰাতিপুৱাই অহাটো কিবা লাগি গৈছে।